নমস্কাৰ বন্ধুসকল সলিউশন হৈ আছামলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি ভাৰত বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰিবলৈ লৈছো কোৱেশ্চন কেইটা আপোনালোকৰ অসমীয়াত থাকিব যিসকলে ইংলিছত প্ৰিপাৰেচন কৰি আছে আমাৰ চেনেলত অলৰেডি বহুত কেইটা ইংলিছত ভিডিও আপলোড দিয়া হৈছে চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব লগতে আমাৰ চেনেলৰ ভিডিওবিলাক চাই কেনেকুৱা পাইছে বা এইটো ভিডিও চাই কেনেকুৱা পাইছে আৰু কিবা ডাউট থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাব যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশন বিলাক আপোনালোকে পাই থাকে প্ৰথমটো কোৱেশ্চন হৈছে আপোনালোকৰ মহাত্মা গান্ধীয়ে ভাৰতৰ ৰাজনীতিত কেতিয়া প্ৰৱেশ কৰিছিল মহাত্মা গান্ধীয়ে ভাৰতৰ ৰাজনীতিত কেতিয়া প্ৰৱেশ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 1919 খ্ৰীষ্টাব্দ 1919 চনত মহাত্মা গান্ধীয়ে আপোনালোকৰ ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন হৈছে জালিয়ানাবাগৰ হত্যাকাণ্ড কোনে সংঘটিত কৰিছিল 1919 চনত আপোনালোকৰ জালিয়ানাবাগত হত্যাকাণ্ড সংঘটিত হৈছিল পাঞ্জাৱত সুধিব পাৰে জালিয়ানাৱালা হত্যাকাণ্ডটো ক'ত সংঘটিত হৈছিল পাঞ্জাৱত সংঘটিত হৈছিল আৰু এইটো কাৰ দ্বাৰা সংঘটিত কৰা হৈছিল এইটো আপোনালোকৰ জেনেৰেল ডায়াৰৰ দ্বাৰা সংঘটিত কৰা হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ ভাৰতত খিলাফত আন্দোলন 1920 চনত কোনে গুৰি ধৰিছিল ভাৰতত খিলাফত আন্দোলন আপোনালোকৰ মোহাম্মদ আলী আৰু শৌকত আলীয়ে এই আন্দোলনৰ গুৰি ধৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিমান চনত আৰম্ভ কৰিছিল আপোনালোকৰ 1921 খ্ৰীষ্টাব্দত 1921 খ্ৰীষ্টাব্দত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে অসহযোগ আন্দোলন গান্ধী বন্ধ কৰাৰ কাৰণ কি আছিল গান্ধীয়ে যি অসহযোগ আন্দোলন আৰম্ভ কৰিছিল 1921 চনত এই আন্দোলন গান্ধীয়ে বন্ধ কৰাৰ মুখ্য কাৰণ কি আছিল আপোনালোকৰ চৌৰি চৌৰা থানাত হোৱা 20 জন পুলিচৰ মৃত্যুৰ বাবে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিছিল সেই সময়ত আপোনালোকৰ চৌৰি চৌৰা থানা ঘেৰাও কৰি আপোনালোকৰ মানুহে 20 জন একেলগে পুলিচক হত্যা কৰিছিল মব লিঞ্চিংৰ ফলত 20 জন মানুহক হত্যা কৰাৰ ফলত আপোনালোকৰ মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে স্বৰাজ দলৰ প্ৰতিষ্ঠা কোনে কৰিছিল স্বৰাজ দলৰ প্ৰতিষ্ঠা কোনে কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে স্বৰাজ দলৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ভাৰতলৈ সাইমন কমিছন কেতিয়া আহিছিল ভাৰতলৈ সাইমন কমিছন কেতিয়া আহিছিল আপোনালোকৰ 1927 খ্ৰীষ্টাব্দত 1927 চনত আপোনালোকৰ সাইমন কমিছন ভাৰতলৈ আহিছিল গান্ধী আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ কৰিছিল গান্ধী আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ কৰিছিল 1930 খ্ৰীষ্টাব্দত মহাত্মা গান্ধী আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে গান্ধীৰ দাণ্ডি যাত্ৰাত সহকৰ্মী আছিল গান্ধীৰ দাণ্ডি যাত্ৰাত আপোনালোকৰ কিমানজন সহকৰ্মী আছিল টোটেল 78 জন সহকৰ্মী আছিল ৰেড চাৰ্ট বা লাল কুৰ্তা নামৰ স্বেচ্ছাসেৱক দলৰ নেতা কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ খান আব্দুল গফৰ খান তেখেতক আমি ফ্ৰন্টিয়াৰ গান্ধী হিচাপেও জানো মনত ৰাখিব কেতিয়াবা এক্সামত সোধে ফ্ৰন্টিয়াৰ গান্ধী হিচাপে কাক জনা যায় খান আব্দুল গফৰ খানক আমি ফ্ৰন্টিয়াৰ গান্ধী হিচাপেও জানো নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল আপোনালোকৰ 1931 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো হৈছে কংগ্ৰেছে অংশগ্ৰহণ কৰা ঘূৰণীয়া মেজমেলখন হ'ল কংগ্ৰেছে আপোনালোকৰ কোনখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল তিনিখন ঘূৰণীয়া মেজমেলৰ ভিতৰত আপোনালোকৰ দ্বিতীয়খন মেজমেলত আপোনালোকৰ কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্বিতীয়খন আৰু দ্বিতীয়খন ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল আপোনালোকৰ 1932 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো হৈছে আজাদ হিন্দ ফৌজৰ নেতা আছিল আপোনালোকৰ সুভাষ চন্দ্ৰ বসু নেক্সট কোৱেশ্চনটো হৈছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল
ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ কৰা হৈছিল আপোনালোকৰ কুইট ইণ্ডিয়া মুভমেন্ট 1942 1942 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত আপোনালোকৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত অসম ব্ৰিটিছৰ অধীনস্থ হৈছিল কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত অসম ব্ৰিটিছৰ অধীনস্থ হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্মহাৰ্ষ্ট এইজন জেনেৰেলৰ দিনত আপোনালোকৰ অসমখন ব্ৰিটিছৰ অধীনস্থ হৈছিল অসমখন ব্ৰিটিছৰ অধীনস্থ হৈছিল আপোনালোকৰ ইয়াণ্ডাবু সন্ধিৰ ফলত ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল আপোনালোকৰ হেমৰ বাৰ্মাৰ যি ৰজা আছিল আৰু আপোনালোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা চুক্তিৰ ফলত অসমখন ব্ৰিটিছৰ অধীনস্থ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কাৰ নেতৃত্বত শিখ জাতিৰ উত্থান হৈছিল কাৰ নেতৃত্বত শিখ জাতিৰ উত্থান হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ৰঞ্জিত সিঙৰ নেতৃত্বত আপোনালোকৰ শিখ জাতিৰ উত্থান হৈছিল নেক্সট কোৱেশ্চনটো হৈছে সত্য বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল সত্য বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপচন এ লৰ্ড ডেলহাউসি আপোনালোকৰ সত্য বিলোপ নীতি প্ৰয়োগ কৰিছিল নেক্সট কোৱেশ্চনটো ভাৰতত ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল ভাৰতত ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপচন এ লৰ্ড ডেলহাউসি আপোনালোকৰ ভাৰতত ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল আৰু সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল আপোনালোকৰ মংগল পাণ্ডে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সিপাহী বিদ্ৰোহ প্ৰথম ক'ত সূচনা হৈছিল প্ৰথমতে সিপাহী বিদ্ৰোহ কোন ঠাইত সূচনা হৈছিল আপোনালোকৰ বেৰাকপুৰত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বেৰাকপুৰত